গাড়ী পাৰ্কিং কৰিব কি বস্তু মোক উলিয়া বুলি ক'লে তাই উলিয়াই আহিব ভিডিঅ' পাইছ
ভাৰতবৰ্ষ এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তৱায়িত কৰি মনৰ পৰা দাসত্বৰ মনোভাৱ পৰিহাৰ কৰি দেশৰ সমৃদ্ধ ঐতিহ্যক লৈ গৌৰৱ কৰি দেশৰ একতাৰ বান্ধোন সুদৃঢ় কৰি আৰু ৰাষ্ট্ৰৰ সুৰক্ষাত নিয়োজিতসকলক সন্মান জনাম। নাগৰিক হিচাপে মোৰ কৰ্তব্য পালন কৰিম। ধন্যবাদ। বৰাৰ ভাতৃ শ্ৰী জিতেন বৰা, শ্বহীদ বিনন্দ চন্দ্ৰ দত্তৰ অভিভাৱক মোহন দত্ত
শ্বহীদ জিতেন্দ্ৰনাথ ফুকনৰ পত্নী শ্ৰীমতী কিৰণ ফুকন। আমি সকলোকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতসকলক আদৰিবৰ বাবে মই আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আয়োজন কৰা অমিত কল যাত্ৰা আজি খণ্ড পৰ্যায়ৰ মাটি সংমিশ্ৰণ কাৰ্যসূচী তথা সভাত উপস্থিত থকা যোৰহাট লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰদ্ধাৰ তপন কুমাৰ कुलोली बगान बनाई देली हमरा सोनारो आशा बोले आसाम देशे कुलोली बगान बोले बनाई देली हमरा सोनारो आशा आसाम देशे कुलोली बगान बनाई देली हमरा सोनारो आशा आसाम देशे कुलोली बगान बनाई देली हमरा सोनारो आशा देशरे यानी आशा बोले कुलोली कंचाई बगान आसाम देशे कुलोली बगान बनाई देली हमरा सोनारो आशा कुलोली बगान बनाई देली हमरा कुलोली आशा आसाम देशे कुलोली बगान बनाई देली हमरा सोनारो आशा आसाम देशे कुलोली